হেল্ল' এভৰিৱান, কি খবৰ? আৰু মানে কি ৰেচিপি বুলি নহয় দেই, মোৰ মানে খাব মন গ'ল আৰু ভাবিলোঁ আৰু বনাইছোঁৱে ভিডিঅ' এটা কৰি দিওঁ। আৰু এইফালে মোৰ আলু চাটনি ৰেডি হৈ গ'ল। তাৰপিছত মই বনাইছোঁ এই চুপটো, নেমু আৰু তেতেলী মানে মছলা অলপ দি আৰু বনাইছোঁ। আৰু ইফালে এয়া পাপৰখিনি। তাৰপিছত এয়া চুপ আমাৰ ৰেডি হৈ গ'ল। তাৰপিছত আৰু আমি এতিয়া মানে ফুচকাটো বনাব লাগিব ন। ইফালে তেল গৰম কৰি পূৰা দি দিছোঁ আৰু একদম ফুচকাকেইটা ধুনীয়াকৈ হৈ গৈছে আৰু অলপ পুৰা গৈছে, এইটো ইগন'ৰ কৰিব দিয়ে। আৰু এইটো ফাইনেল লুক একদম সঁচাকৈ খাওঁ খাওঁ লাগিছেনে কমেণ্ট কৰি ক'ব। মোৰ কিন্তু একদম জিভা পানী একদম ৰখাব পৰা নাই দেই। আৰু ইফালে মই ফাৰ্ষ্ট এইটো টেষ্ট কৰি চাওঁ কেনেকুৱা। আৰু নিজৰ হাতেৰে ঘৰত বনাই খোৱাটো সেইটো মজাই বেলেগ হয় নে নহয় কওকচোন। আৰু এতিয়া মই এইটো খাই চাওঁ আৰু একদম খাই চাইছোঁ, বহুত টেষ্টি হৈছে। তো আজিলৈ